তো হে দোস্ত কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু আপোনালোকৰ কেনেকুৱা লাগিল ৰিক্সাৰ এই নিয়মাৱলীখিনি জানি কিনি নিশ্চয় ভাল লাগিছে আৰু মই দেখি আছো আপোনালোকে বহুত মৰম দিছে সেই ভিডিঅ'টোত আৰু আজি যাই আছো ক'ত আজি যাই আছো মই এখন বিয়া খাব তো বিয়া সামাজিক এই বেলেগ লাগব একদম তো আজি কাৰ বিয়া হৈছে মোৰ ফ্ৰেণ্ডৰ মানে বায়কৰ বিয়া সেইবাবে মই আজি খানা মানে বিয়া খাব যাই আছো তো বলক আজি জোৰণ আজি নৰ্মেল হ'ব আৰু বিয়া যিহেতু আৰু কি হ'ব সেয়ে খাৱা লোৱা আৰু বেলেগ একো নাই আৰু মানুহবিলাক আহিব হয় নাই তো বলক আমি বিয়া তো এতিয়া আমি প্ৰথম যাই আছো কইনাহঁতৰ ঘৰত মানে কইনাহঁতৰ ঘৰতে হ'ব আজি জোৰণ নেক্সট দিনা বিয়া হ'ব ভৱনত আৰু তো জল্দি যাওঁ মানে মানুহবিলাকো আহিবাৰ হৈছে আমি টাইমত যাই পাব লাগিব মানে আৰু জোৰণ আহিয়ে পালে চাওক
2024 আমাৰ কন্যা বিবাহৰ দিন ধাৰ্য কৰা হৈছে। উপলক্ষে আপোনালোকক সপৰিয়ালে নিমন্ত্ৰণী শৰাইখন আগবঢ়ালোঁ। সেইদিনা ভালকৈ পঢ়িয়ে দিছোঁ সেইদিনা বিবাহস্থলীত উপস্থিত থাকি কন্যাক আশীৰ্বাদ দিয়াৰ লগতে পৰিয়ালবৰ্গক কৰে যে বিনিময়ত শৰ্মা আৰু অঞ্জলি শৰ্মা।